বিক্রিয়া করে যে বিক্রিয়ারি দান্তআগর বৰাল যি কুজি মাগি খায় কুজনীয়া বা মগনীয়া বুলি কয়। যি আনৰ বস্তু বলেৰে নিয়ে ডকাইত যি কথা জনা নাযায় সগিয়াত যি কাৰো লগত মিলিব নোৱাৰে অজিন ফাটকি যিজনে নিয়মমতে খৰচ কৰে মিতব্যয়ী যি অচা কথা কয় সত্যবাদী যাৰ মূৰত চুলি নাই টপা যি কটা লগাই ফুৰে কলুৱা যি দুই আঁত অমানে চলাব পাৰে অব্যসাচী যি মাতৃৰ উৎপাদিকা শক্তি নাই সনুৰ বৰা যি মাতৃৰ এটি মাত্ৰ সন্তান কাকবৈদা যাৰ কটাৰ লাগ ভাণ্ড নাই লপা বা চেলেফু বুলি কয়। যি আনৰ মুখলৈ চাই তাকে পৰমুখাপেক্ষী যাৰ বিবেচনা শক্তি নাই অবিবেচক অসজে যি জিন যায় লঘু পাখি যি জানিবলৈ ইচ্ছা কৰে জিজ্ঞাসু আগে আগে গমন কৰে যি অগ্ৰগামী পিছে পিছে গমন কৰে যি অনুগামী যি কম কথা কয় মিতভাষী যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে একাহাৰী গড়ে গড়ে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতাক পোহাৰী নোহোৱা বস্তু সৃষ্টি কৰা উদ্ভাৱন মাটিৰে তৈয়াৰী শিল্পকৰ্ম মৃৎশিল্প যি অনাই বনাই ঘূৰি ফুৰে যাযাবৰ নাম নধৰাকৈ দিয়া গালি গোহাল গালি দেউতাকৰ অকীয়েক তাৱৈৰ ঘৈণীয়েক আমৈ যি আনৰ সদিনত নহয় স্বাধীন যি আনৰ সদিনত পৰাধীন গৰু বন্ধা ঘৰ গোৱালী গুড়া বন্ধা ঘৰ অস্ত্ৰাবল যি কথাৰ অৰ্থ নাই অৰ্থহীন যাৰ হাদি নাই সনাদি যাৰ সন্ত নাই সনন্ত যাৰ সীমা নাই হকীম যাক বৰ্ণনা কৰিব নোৱাৰি সবৰ্ণীয় যাক নিবাৰণ কৰিব নোৱাৰি শনিবাৰ্য যাক লংঘন কৰিব নোৱাৰি অলংঘ্য যাক দেখা নাযায় সদৃশ্য যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ যাক সহজে পোৱা যায় সুলভ যাৰ নাম নাই সনামী যাৰ সীমা আছে হকীম যাক পৰিহাৰ কৰিব নোৱাৰে অপৰিহাৰ্য যাৰ ডাঁৰ আছে দাৰোহা যি গাঁৱত থাকে গাঁৱলীয়া যি বিদেশত থাকে প্ৰবাসী বিদেশৰ পৰা অহা লোক বিদেশী যি বয় নকৰে নিৰ্ভীক হানৰ ভাল দেখিব নোৱাৰা চকু চৰহা বা পৰচিৰিকাত বুলি কোৱা হয়। একে গৰুৰ শিষ্য হৰিভকত বা সতীৰ্থ বুলি কয়। একে শ্ৰেণীতে পঢ়া সহপাঠী একে মাকৰ সন্তান সদোহৰ বা সুদৰ বুলি কোৱা হয়। গোটেই জীৱন জুৰি আজীৱন মাগিলেও বিক্ৰিয়া নোপোৱা সময় দুৰ্ভিক্ষ জন্মৰ পৰা খণ্ড যি জন্মান্ধ যি এটা চকুৰে নেদেখে কণা দুয়োটা চকুৰে নেদেখা লোকক খণ্ড যি কথা ক'ব নোৱাৰে মুখ বোবা যি উনিও নাপায় কথাও ক'ব নোৱাৰে মুখ বধিৰ শাৰীৰিকভাৱে সক্ষম যি প্ৰতিবন্ধী যাৰ মাক পিতাক মৰিছে মাউৰা যি পুৰুষৰ তিৰোতা মৰিছে বিপত্নীক যি তিৰোতাৰ পুৰুষ মৰিছে বিধৱা স্বামী থকা তিৰোতা সদবা বা আয়তী বুলি কোৱা হয়। নাম গোৱা তিৰোতা নামন্তি বিহুৰ আগদিনা উৰুষা যি দিনত নেদেখে কুকুৰী কণা দুই গড়ৰ মাজৰ তাই ডুগুৰা গড়ৰ ছালৰ পানী পৰা তাই পানী পচা এবাৰ বছৰৰ মূৰত পোৱালি দিয়া গাই দুৰ্চি বা দুৰাহী বুলি কোৱা হয়। এবাৰ পল দি মৰা গছ ঔষধি পনীয়া গাখীৰ দিয়া গাই জলাহী ইং নটকা গৰু লাওমোৰা হাল বোৱা গৰু বলদ টেং নটকা বেকলি পোৱালি লালুকি যাৰ বিয়া হৈছে বিবাহিত জিভাৰে চেলেকি চাব পৰা বস্তু লেইছ একে সময়ত হোৱা সমসাময়িক ভৱিষ্যত চিন্তা কৰিব পৰা লোক দূৰদৰ্শী পি খোৱা বস্তু পে বুকুৰে বগাই যোৱা প্ৰাণী অৰিষ্ট্ৰিপ যি বিশ্বজনৰ বাবে ভাল
বিশ্বজনীন যি অৰ্ধাংগ ব্যাপী আছে, অৰ্ধাংগীন ফুলটোৱা পাত্ৰ ফুলদানি যি কথা কোৱা উচিত, বক্তব্য বা বচনীয় বুলি কোৱা হয়। জুই ধৰি ৰখা ঠাই, জোৱাল, নিজৰ উপজাতাই জনমভূমি, বস্তু বেচা কিনা কৰা ঠাই, বজাৰ, যি কাৰো পক্ষত নাথাকে, নিৰপেক্ষ, যি নিকাচৰ, যি মিছা কথা কয়, মিছলীয়া, যি গড়ত উপজে, গড় উপজা, যি বনত উপজে, বনজ, যি নগৰত থাকে, নগৰীয়া, বিদ্যা শিক্ষা কৰা গড়, বিদ্যালয়, পকী ঘৰ নিৰ্মাণ কৰা লোক, ৰাজমিস্ত্ৰী, যাৰ আহক আছে, আহকী, যি ঈশ্বৰক বিশ্বাসী কৰে, আস্তিক, সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক, স্বৰ্ণকাৰ বা সোণাৰী বুলি কোৱা হয়। চিকিৎসা কৰা লোক, চিকিৎসক, ঘাঁহৰ মুখিয়াল ব্যক্তি, গাঁওবুঢ়া, বৰষুণ নোহোৱা বতৰ, কৰাং, যাৰ কোনো নাই, সনাত, য'ত কোনো মানুহ নাই, নিৰ্জন, দেশক ভাল পোৱা মানুহ, দেশভক্ত, দেশৰ সপকাৰ কৰা মানুহ, দেশদ্ৰোহী, দেশৰ বাবে মৃত্যুবৰণ কৰা লোক, শ্বহীদ, গৰু চৰোৱা লোক, গৰখীয়া, হাতী চৰোৱা লোক, মাউত,